তুই লো গন্ধত থাকবা পাৰা নাই গেল মুখ ভাল লাগছি না বয় লাগছি কো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বি ব্লগস ভিডিওটো আৰম্ভ যদিও কৰিছো কি কৰো কি নকৰো একদম ভাবিয়ে পোৱা নাই বিৰাট ৰ'দ গৰম কত যাব পৰাও পৰিস্থিতি নাই আজি তো তথাপিতো ঘৰত আছে এটা বস্তু তাক অলপ কিবা কিবি কৈ জকাই লও তাৰ পিছত চাই থাও কি কৰি আছো নিশ্চয় কিবা এটা কৰিম ভালে কৰিম তো বলক যাত্ৰাটো আৰম্ভয়ে কৰো Ladies and gentlemen, I am back. থকা এখন বিস্কুট দিয়ে মোক এখন দিয়া এখন বিস্কুট দিয়ে মোক ওই বিস্কুট খুঁজলি কেন করে পাগলা হইয়া যোৱাকালিৰ দৰে আজিও সাংঘাতিক ৰ'দ বৰ্তমান আছে 36 কিন্তু এই মাত্ৰ 5-10 মিনিট আগত অলপ ৰ'দ কমিল তো এই সুযোগতে এবাৰ দোকানত যাও দোকান খুলো তাৰ পৰা যাম বেলেগত এবাৰ দোকানখন খুলি 5 মিনিট মানৰ কাৰণে অলপ সাফ চিকুণ কৰো কাৰণ দুদিন দোকান খোলা নাই তো গৈ থাকো দোকানলৈ প্ৰথমতে তুই লো গন্ধত থাকবা পাৰা নাই গেল মুখ शाबाश बेटा बहुत बढ़िया मुन्ना ও মা মাথাটো কই এয়া মাথা এইটো মাথা চাও এইটো মাথা এইটো নিগনিটো জাদুৰি ফেলদি তো ফাইনালি দোকান আহি পালো দোকানত আহিয়ে দেখা পাইছো মানে এটা নিগনিৰ ডেড বডি তো তাক আগে পেলাই দাও সাফা কৰো গন্ধত মানে থাকবা পাৰা নাই তো দোকানখন অলপ সাফ চিকুণ কৰি থৈ আহিলো আহিয়ে স্কুলৰ সন্মুখত অলপ ৰখিছো এতিয়া দোকান বন্ধ কৰি থৈ ঘৰত আহিলো এতিয়া গা পা ধুই ভাত পানী খাই অলপ কিবা কৰি আছো আৰু ধুনীয়াকে কালভাৰত বৰশী পাতি মাছ ধৰি আছে চাও বলক অলপ ওচৰৰ পৰা বৰশী মাৰা মানুহ এটা আৰু এটাৰ লগত দুখ চাওঁ মানুহ চাৰিটা তো হেন্দে মাৰি আছে বৰশী পাতি মাছ আৰু মই চলাম অলপ চাইকেল চাও একবাৰ চাইকেল চলে কেনে লাগে মোৰ মাত শুনলি গৰুৱে এটা পাৰে আৰু মানুহে কি পছন্দ কৰিব মোকাই তো বলক অলপ চাইকেল চলাও Yeah, are you good at it? पिक्चर अभी बाकी है मेरे दोस्त पिक्चर अभी बाकी है सर अभी बाकी है मेरे दोस्त তো এতিয়া ৰাতি প্ৰায় 7:30 বাজিল দোকানৰ পৰা আহিলো দোকানত লাইন চাইন নাই গৰমত একদম থাকবা নৰি আৰু বাহিৰত মানে আমাৰ ডাঙৰ বয়ে যে আমাৰ ফেসা বাবুলৈ মানে এটা পুতলা আনছি হেতু পোৱাৰ পিছত তাৰ এক্সপ্ৰেছনটো কেনেকুৱা চাও বলক এবাৰ পুতলা কোনি আন দিছি থকা তোক নাকা হা নাকা बड़ा हरामी हो बेटा ভাল লাগছি না বয় লাগছি ভাল লাগছি না বয় লাগছি এটা ভাল লাগছি না বয় লাগছি কো दाल में कुछ तो गड़बड़ है दोया तदंत करना पड़ेगा ওই মাছি কইনা পাই ফেলে ওই মারে দেখো কইনা টুকায় বেলিছে নাগে নিগালি ও বাপা ও মরাম তার বিরাট ভাল লাগছে নাকি এটু তোর ওই মুখখন বেলি গেরা
তো এতিয়া ভাত পানী খাই আহিলোঁ ৰাতি প্ৰায় 11টা বাজিল এটা সিম্পল ব্লগ বনালোঁ আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এবাৰ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো লগ পাই আছোঁ এটা নেক্সট ব্লগৰ সৈতে তো এতিয়া গুড নাইট